পোষ্টমৰ্টম ৰিপৰ্ট মতে জুবিন গাৰ্গৰ লাওখলাত এটা এইখিনি ঠাইত এটা আঘাত পোৱা গৈছে। এই আঘাতটো কি মানে মৃত্যুৰ পূৰ্বে কিবা এটা ঘটনা ঘটিছিল, হয়তো কিবা কাজিয়া পেচাল হয়তো হ'ব পাৰে। এইবিলাক তদন্তৰ আঁৰত আহিব লগা কথা। আৰু জুবিন গাৰ্গৰ কিয় সেইটো আঘাতটো কাৰো লক্ষ্যত নপৰিল, কাৰণ যেতিয়া নচৰ দেহটো আনিছিল তেতিয়া মাথাত এটা পাগুৰি মাৰা আছিল, সেইটোৰ কাৰণে এইটো কাৰোই এইটো লক্ষ্যত নপৰিল। এতিয়া এইটো শেখৰ জ্যোতিহঁতে ভালকৈ সিহঁতক সোধ-পোছ কৰিলে, তেতিয়া কথাবিলাক চব ওলাই পৰিব। গৰিমা বৌৱে জুবিন দাৰ ন্যায়ৰ বাবে চৰকাৰৰ ওচৰত আকৌ হাতযোৰ কৰিব লগা হ'ল। কিয়? শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি মহন্ত ইহঁতৰ আজি 13 দিন হ'ল SIT, কিন্তু একো ৰিপৰ্ট এতিয়ালৈকে আমি চৰকাৰৰ ফালৰ পৰা পোৱা নাই। কি হ'ল? কিবা এটা ইয়াত ৰহস্য সোমাই আছে নেকি? নে ইহঁতক কোনোবাই পৰিচালনা কৰি আছে যে এনেকে কবি তেনেকে কবি তেনেকে কবি? কি হৈছে বাৰু? অসম পুলিচে ছিংগাপুৰত গৈ কিয় তদন্ত কৰা নাই? আচলতে অসম পুলিচে গৈ তাত ছিংগাপুৰত জুবিন গাৰ্গ থকা হোটেলখনৰ পৰা আদি কৰি ইয়াতখনত যে যাত্ৰা কৰিছিল তাত কৰ্মচাৰীসকলক সাগৰৰ পাৰত এইবিলাক চাৰিওফালে তদন্ত কৰিব লাগিছিল। হোটেলৰ কৰ্মচাৰী সুধিব লাগিছিল, ইয়াতখনৰ কৰ্মচাৰী সুধিব লাগিছিল। আৰু মানে দুৰ্ঘটনাটো হোৱাৰ পাছত যিখন এম্বুলেন্সত মেডিকেললৈ লৈ গৈছিল, এম্বুলেন্সৰ কৰ্মকৰ্তাসকলক সুধিব লাগিছিল, মেডিকেলক ডক্তৰক সুধিব লাগিছিল, তেতিয়াহে তাত আচল ৰিপৰ্টটো পালে হয়। ইয়াতে তেনেকুৱা ৰিপৰ্ট ঠিকমতে নাপাব বুলি মই ভাবোঁ। দুৰ্ঘটনাটো হোৱাৰ দিনা জুবিন দাৰ আমি দুটা ভিডিঅ' পাইছিলোঁ। এটা পাইছিলোঁ লাইফ জেকেট পিন্ধা আৰু এটা লাইফ জেকেট নিপিন্ধা। এতিয়া কথাটো হ'ল ভিডিঅ'বিলাক কোনে বনাইছিল? আৰু নিশ্চয় তেখেতৰ তাত এইটো ভিডিঅ' আছে যে ডুবাৰ সময়ত বা অসুস্থতা যে হৈছিল সেইখিনি ভিডিঅ' এতিয়ালৈকে ৰাইজে দেখা নাই। ইয়াৰ আঁৰত ৰহস্য কি? কেনেকৈ কি হৈছিল? সেই ভিডিঅ'টো থাকিব লাগিছিল। সেই ভিডিঅ'টো এতিয়ালৈকে কোনেও পোৱা নাই। কাৰণটো কি বাৰু? এইবিলাক তদন্ত কৰিব লাগে। প্ৰথমতে জুবিন দাৰ মৃত্যুৰ তদন্ত হ'ব লাগিছিল, কিন্তু এতিয়া ছ'চিয়েল মিডিয়াত এনেকুৱাকৈ কিছুমান বস্তু ভাইৰেল হৈ আছে যে জুবিন দাই হোটেলত আগদিনাখন কাৰ লগত আছিল, শেখৰে কিমান টকা মাৰিলে, সিদ্ধাৰ্থই কিমান টকা মাৰিলে, সিদ্ধাৰ্থৰ মাটি বাৰী কিমান হ'ল, কেইটা বিল্ডিং হ'ল, কেইটা কোম্পেনী হ'ল, এইবিলাক উলিয়াব নালাগে। প্ৰথম তদন্ত হ'ব লাগে মৃত্যু কেনেকৈ হ'ল, মৃত্যুৰ আঁৰত কোন আছে, এইখিনি হ'ব লাগিছিল। আৰু পিছত বাকীবোৰ অট'মেটিক ওলাই গ'ল হয়। সেইখিনি পিছৰ কথা। সেইখিনি মানে কোনে হিচাপ নিকাচ যেতিয়া কৰিব তেতিয়া এইবিলাক চব ওলাই গ'ল হয়। কোনে কিমান টকা মাৰিলে, কি কৰিলে, কি নকৰিলে, এইবিলাক পিছত ওলাই গ'ল হয়। এতিয়া ওলাই আছে অকল সেইটোহে। কিন্তু এটা কথা মই কওঁ যে জুবিন দাৰ মৃত্যু হ'ল সঁচা কথা, কিন্তু ইহঁতৰ কিন্তু চৰিত্ৰ উদঙাই দি গ'ল। শেখৰ জ্যোতি মহন্তৰ, শ্যামকানু মহন্তৰ, সিদ্ধাৰ্থ শৰ্মাৰ ইহঁতৰ কিন্তু চৰিত্ৰবিলাক ৰাইজৰ মাজত উদঙাই গ'ল। ইহঁত কি বস্তু হয়? ইহঁতক কিন্তু একেবাৰে ৰাইজৰ মাজত উলংঘ কৰি পেলালে। ধন্যবাদ।